কেনে ভাল লাগে মজা মজা হেল্ল' 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 কেনেকুৱা ভালে নাই একেলগে ইমান সোপা ছোৱালী এইবাৰহে দেখিছা 2 বছৰ মান বাকী বিহু ভালকে গ'লনে কাপোৰ কেনে ভাল পাইছে জোতাযোৰ ভাল পাইছেনে নাই পিয়ৰ চামৰাটো বুজিছেনে নাই মানে গৰু মৰা আগত গৃহস্থক ছালৰ দামটো দি থৈছিলে বাকী এতিয়া বেছিকৈ মানে এনেকৈ হেঁচা দি দিব নোৱাৰি বেছি হেঁচা দিলে মাত ওলাই যায় বাকী ইমানখিনি মানুহ একেলগে আজি এনেকৈ সমবেত হৈছে গতিকে সকলো ৰাইজক প্ৰথমে জনাইছোঁ জয় জয়তে আপোনালোক সকলোলৈকে জনালোঁ মাতবিলাক অলপ কম হৈ আছে আজি আপোনালোকে এইখিনি কি কয় দিবাং সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা আয়োজিত পুঁজিদানটো নহয় বৰ কথা বাম কথা দীঘলীপাৰ বাকী ৰাইজক শেহতীয়াকৈ হ'লেও জনালোঁ আজি 2 বছৰৰ মূৰত এনেকৈ আমি ইজনে সিজনৰ সন্মুখা হৈছোঁ আমাৰ কথাতে কয় যে বিহু আমাৰ শাহুন বাপুতি শাহুন গতিকে বাপুতি শাহুন বিহুত যদি আমি নকৰোঁ তেনেহ'লে হ'ব বুজি পাইছেনে নাই কোৱাবিলাক অকণমান ঘৰত মিলাই ল'বগৈ দেই নাকৰ প্ৰব্লেমটো আছে নহয় গম পাইছে নহয় সৰুতে নাকত মানে জোক সোমাইছিলে জোকডাল ওলালে কেতিয়াবা থাকি গ'ল হেল্ল' যিখিনি নহওক আপুনি ইমানখিনি মানুহ একেলগে লগ খাই প্ৰথমে বিহু কলি এটা আৰম্ভ কৰোঁ সকলোৱে একেলগে ধৰি লোৱা দেই মই গোৱাটো ইমান ঠিক নহয় তথাপি গাওঁ আৰু ইমানখিনি মানুহ পাইছে একেলগে তোমাৰে বেজাৰত টিউবেলত সোমাম চাৰে পানী মোক নিব 3 দিনৰ পিছতে উলিয়াই দিব গোটেইডাল মামৰে খাব ঠিক আছে বিহু তোমাৰ মৰমতে অহা যোৱা কৰোঁতে মৰিলে মৰমৰ অভাৱ অহা যোৱা কমিলে মৰি যোৱা ডুবি পুনৰ গজি উঠিলে গছৰ আগত কুহি পাত পাতৰ আঁৰত কুলি মান সৰু ভণ্টি বহনিডাল বনৰে খা